গুড মৰ্নিং বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। তো আজি অলপ ভিডিঅ'টো বেলেগ হ'ব। তো ভিডিঅ'টো মানে আমাৰ জেনিৰ লগত কেনেকুৱা কি কৰোঁ তাইৰ অভিমান আৰু ৰিয়েকশ্যনবোৰ দেখুওৱা অলপ কেনেকুৱা কৰে। তো আমি ওপৰলৈ গৈ আছোঁ এতিয়া। তো ওপৰলৈ আহি পালোঁ ফাইনেলি। তো এতিয়া মই বহিম এতিয়া ইয়াতে, বহাৰ লগে লগে তাইও বহিব, কিন্তু তাই মোৰ পিছফালটো দি বহে মানে। জানে যে মই মালিচ দিম, আৰু মালিচ নিদিলে এনেকুৱা খং কৰে তাই, মানে বহুত বেয়াকৈ খং কৰে, মানে মই দেখিবই নোৱাৰা যেন কৰি দিয়ে। এতিয়া মোৰ পিছফালটো দিছে মোৰ ফালে, তেনেহ'লে গম মানে এই মই ঠেলি দিলে মানে তাইক কেনেকৈ মোক উঠে, মানে ফুকি উঠে, মানে কিয় ঠেলি দিবি, মোক মালিচ দে। আৰু মানে গোটেই দেহাটো মানে মোক পাতি দিছে, মানে এইটো মালিচ দে। আৰু মোক পিছৰ ফালে দিলে মানে তেতিয়াহে মই গোটেই দেহাটো মালিচ দিম, সেইকাৰণে মোৰ ফালে পিছ দি পেলাই বহে, মানে পিছফালৰ পৰা। তো তাক হাতখন এনেকৈ দিলে নহয়, তাক গোটেই মালিচ দিব লাগিব। হাতখন থৈ দিলেও নহ'ব, তাই নিজে মুখেৰে উঠাই দিব মানে। তো কিছুমান ভাল লাগে কেতিয়াবা দিনটো এনেকৈ সময় কটাই। আৰু যদিও আমাৰ বহুত মৰমৰ হয় জেনি, বহুত মৰম কৰে আৰু মোকো একদম, মানে মোৰ যেন ক'ত কেনেকৈ সোমাই থাকিব তাই গমেই নাপায়। আৰু মোৰ কোচত উচি দিলে তাইক মালিচ লাগে, আৰু মই যদি অলপ সময় মালিচ নিদিওঁ তাই ধুনীয়াকৈ এনেকৈ হাতখন দাঙি দিব, এনেকৈ মানে মালিচ দিব লাগে। এয়াই হৈছে আমাৰ জেনি, বহুত ভাল। আৰু যেতিয়া মই বেল্ট লওঁ তাই অট'মেটিকলি আহি যাব, মানে বান্ধিবলৈ। তাই গম পায় যে বেল্ট লৈছে মোক বান্ধিব, তো অলপমানো মানে হেৰি নকৰে, ডিষ্টাৰ্ব নিদিয়ে, বান্ধিব দিয়ে। বান্ধাৰ পিছত তাই গম পায় যে মোক তললৈ নিব বা মোক লৈ যাব ক'ৰবাত বা বান্ধিব, তাই নিজেই মানে আগুৱাই আহে। আৰু তাই এনেকৈ বেছিভাগ পানী খায়, টেপতো এনেকৈ পানী খায়।